লিভাৰৰ কাৰণে কি খাওঁ ক'বা ইয়াত কি বুলি কয় আমাৰ সেই নয়নতাৰা নহয় ৰচুন্দৰী কিছুমান গেলা বুলি কয় আমাৰ গেলুৱা আছে না ৰহৰ দালি গাৰুমা পানী আমাৰ পিনে গেলুৱা বুলি কয় এই ৰহৰ দালি যিটো কোমল পাতৰ সেই তিনিদিনীয়া না 5টামান তাৰ জুচটো খাই দিয়া যায় আৰু লিভাৰ মতমতে হৈ থাকে হয় আৰু সদায় মই বগা ভাত আৰু বগা দালি খাওঁ বগা ভাত আৰু বগা দালি মই ৰঙা বস্তু নাখাওঁ মগুৰ দালিটো বগা নহয় গাখীৰ আৰু কল এইটো মোৰ বৰ প্ৰিয় মুখ মাৰি নুখুজিবকে ভৰাই থৈ দিয়া বেছি সময় নালাগে ময়ো খাওঁ মই বগা ভাত আৰু বগা দালি মানুহ বুজি কি বগা দালি সম্মান নকৰোঁ ন সেইটো নহয় কল আছে নাই গাখীৰ আৰু কল গাখীৰ কল টাইমো নালাগে চাউল ভাল আৰু ভাল অলপ চুবেই ভাল লাগে ঠিক আছে ইমান খাদ্য খাব নাপাব মানে সেইকাৰণে মানুহ বেমাৰ হয় ঠিক আছে আচল কথা আছে আমাৰ খাদ্য নাই ইয়াৰ অলপ বেমাৰ আৰু কি হৈছে আছিল আমাৰ ইমান নাভাজক আপুনি তাৰপিছত দালি দি খাই মোক এটা ফোন কৰোঁ আজি আমাৰ আছিলে আমাৰ মাৰা গাল 2 কেজিমান মাৰা গৈছে মাছটো অলপ পুৰত হ'ব লাগে আছিল 1 কেজি 1.5 কেজি আধা কেজি হয় মাছৰ কাম দালে দালে খাব পাৰি মই কাৰ্বি আংলঙত আধা কেজি হোৱা মাছ এটা পুৰি দিয়ে ঢেঁকুৰ থোৰাটো কি দিছে দাদা এই মাছ ভাত চালা লৈ যা সিহঁতে আকৌ ভেজ বুলি ক'লেও মাছ দিয়ে নাগালেণ্ডতো তেন্তে মাছটো নিৰামিষ কৰে মোৰ লগত এটা মাৰোৱাৰী দিছে গণেশ পূজা এখন আছে তাতে দিলোঁ 7,000 টকা নাম পাতি এটা 26 খাতে কিমান গ'ল 33,000 টকা ইয়াতে ভাত খালা আছিল আমাৰ ইমান নাভাজক আপুনি তাৰপিছত দালি দি খাই মোক এটা ফোন কৰোঁ আজি আমাৰ আছিলে আমাৰ মাৰা গাল 2 কেজিমান মাৰা গৈছে মাছটো অলপ পুৰত হ'ব লাগে আছিল 1 কেজি 1.5 কেজি আধা কেজি হয় মাছৰ কাম দালে দালে খাব পাৰি মই কাৰ্বি আংলঙত আধা কেজি হোৱা মাছ এটা পুৰি দিয়ে ঢেঁকুৰ থোৰাটো কি দিছে দাদা এই মাছ ভাত চালা লৈ যা সিহঁতে আকৌ ভেজ বুলি ক'লেও মাছ দিয়ে নাগালেণ্ডতো তেন্তে মাছটো নিৰামিষ কৰে মোৰ লগত এটা মাৰোৱাৰী দিছে